জীৱন এই শব্দটোৱেই এটা অপৰন্ত যুদ্ধৰ নাম। ইয়াৰ প্ৰতিটো ক্ষণ, প্ৰতিটো দিন আমাক নতুন ৰণাংগনলৈ আমন্ত্ৰণ জনায়। কোনোদিনা আমাৰ বাবে জয়ৰ মালা আনে, আনদিনা আমাক শিক্ষাদান কৰি যায় পৰাজয়ে। কিন্তু এই যুদ্ধত আমি কাৰ বিৰুদ্ধে? পৰিস্থিতিৰ, ভাগ্যৰ? নাই, আমাৰ আটাইতকৈ ডাঙৰ ৰণ হ'ল আমাৰ নিজৰ ভয়, আমাৰ নিজৰ সন্দেহ, আমাৰ নিজৰ আত্মবিশ্বাসহীনতাৰ বিৰুদ্ধে। এইবোৰেই হ'ল আমাৰ আটাইতকৈ ভয়ংকৰ শত্ৰু। সেয়েহে আজিৰ পৰা আমি এটা প্ৰতিজ্ঞা কৰোঁ, হাৰ নামানো। নাই, এইটো কেৱল এটা শব্দ নহয়, এইটো এটা সংকল্প, এটা যুদ্ধ সংগীত। যেতিয়া ভাগ্যই আমাক মাটিত পেলাই দিয়ে, তেতিয়া এই সংকল্পই আমাক কয়, উঠি থিয় হ। পৰাজয়ে আমাক পৰাজতি কৰিব নোৱাৰে, ই আমাক কেৱল শিকায়। প্ৰতিবাৰৰ পতনেই আমাক শিকায় কেনেকৈ আগবাঢ়িব লাগে। গতিকে আমি পৰাজয়ক সলনি সন্মান জনাওঁ, কিন্তু কেতিয়াও মূৰ তল নকৰোঁ। আৰু আমাৰ সংকল্প, জীয়াই থকালৈকে যুদ্ধ কৰিম। জীৱনৰ শেষ উশাহলৈকে, শেষ স্পন্দনলৈকে আমি হাৰ মনা নাই। আমাৰ সংগ্ৰামৰ অন্ত নাই। এই যুদ্ধ হ'ল এটা মেৰাথন, স্প্ৰিণ্ট নহয়। ইয়াৰ বাবে লাগে ধৈৰ্য, লাগে অধ্যৱসায়, লাগে এনে এক মানসিকতা যিয়ে কয়, মই কেতিয়াও হাৰ মানি ল'ব নোৱাৰোঁ। আমাৰ শৰীৰ আৰু মনটোৱে যেতিয়া কয় এৰি দিয়া, তেতিয়া আমাৰ আত্মাই চিঞৰি উঠিব, আকৌ এবাৰ চেষ্টা কৰ। আৰু ইয়াৰে ফলাফল জীৱন যুদ্ধত জয়ী হমেই। মন কৰক, মই হ'ব পাৰোঁ বুলি কোৱা নাই, মই হমেই বুলি কৈছোঁ। ইয়াৰ মাজতেই লুকাই আছে সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰহস্য। যিজনে ভাবে যে সি জিকিব, সিয়েই জিকিবলৈ সক্ষম। জয় হ'ল এটা মানসিক আস্থা, যাৰ পিছতহে সি এক বাস্তৱতা। আমাৰ বিশ্বাস, আমাৰ কঠোৰ পৰিশ্ৰম, আমাৰ অটল সংকল্পই আমাক এই জয়লৈকে লৈ যায়। গতিকে আজিৰ পৰাই আপোনাৰ ভয়বোৰক সন্মুখীন হ'বলৈ শিকক। আপোনাৰ সপোনবোৰক বাস্তৱত পৰিণত কৰাৰ সাহস কৰক। আৰু মনত ৰাখক, আপুনি কেতিয়াও একেলগে এনেকুৱা নহয় যেতিয়া আপুনি হাৰ মানিবলৈ অস্বীকাৰ কৰে। আপোনাৰ ভিতৰত এনে এটা শক্তি আছে যিয়ে আপোনাক আপোনাৰ চিন্তাতকৈও বহু দূৰলৈ লৈ যাব পাৰে। হাৰ নামানো, জীয়াই থকালৈকে যুদ্ধ কৰিম। জীৱন যুদ্ধত জয়ী হমেই। ইমান সময় মটিভেশ্যন চাই থকাৰ বাবে ধন্যবাদ। যদি আমাৰ ভিডিঅ'টো আপুনি ইউটিউবত চাই আছে, তেনেহ'লে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।